নমস্কাৰ প্ৰথমতে সকলো নতুন বছৰৰ শুভেচ্ছা জনালো এই নতুন আপোনালোকৰ জীৱনত আনন্দ সফলতা আৰু শান্তি এই নতুন বছৰত পংকজ কথাৰে এখন নাট আপোনালোকৰ মাজলৈ আগবঢ়াইছে। নাটখনি হৈছে নৱবৰ্ষৰ আশা বতৰা। আহকচোন প্ৰিয় শ্ৰোতাবৃন্দ, সকলো নাটখন উপভোগ কৰোঁ। ধন্যবাদ। নৱবৰ্ষ আহিল মনীষা, কিজানি এই বছৰো অইন বছৰৰ দৰে শূন্যতেই যাব নেকি? আমাৰ সমাজৰ পৰিস্থিতি সলনি হোৱাৰ যেন কোনো আশা দেখা নাই। দীপাঞ্জলি, এতিয়া সময় নাই মুঠেই আশা হেৰুৱাই থাকিবলৈ। নৱবৰ্ষ মানে নতুন আৰম্ভণি। আমি যদি নিজেই কাৰ্যকৰী নহওঁ, সমাজ সলনি হ'ব নোৱাৰে। তোমালোকে ঠিকেই কৈছা। নতুন বছৰৰ উদ্যমে আমাৰ জীৱন আৰু সমাজ দুয়োটাই সলনি কৰিব পাৰে। মই আৰু আমাৰ সংগঠনে গাঁওখনৰ শিশুসকলৰ বাবে শিক্ষা শিবিৰ এটা আৰম্ভ কৰিবলৈ মন মেলিছোঁ। এইটো এটা বহুত ভাল কাম, কিন্তু ইয়াৰ বাবে এজন ভাল ব্যক্তিৰ প্ৰয়োজন। ঠিকেই, আমি সকলোৰে লগত কাম কৰিব লাগিব। চন্দ্ৰশেখৰ ককাক এই কথা জনাই দিওঁ, তেওঁ সদায় ভাল উপদেশ দিয়ে। ককা ঘৰত আছেনে? তোমালোকচোন আহা তোমালোকৰ মুখত আজি দেখোন নতুন কিৰণৰ হাঁহি দেখিছোঁ। হয় ককা, আপোনাক এটা বিশেষ কথা ক'বলৈ আহিছোঁ। আমি সকলোৱে মিলি গাঁওখনৰ শিশুবিলাকৰ কাৰণে এটা শিক্ষাৰ শিবিৰ আৰম্ভ কৰিবলৈ মন মেলিছোঁ। তোমালোকৰ উৎসাহ দেখি মোৰ হৃদয় আনন্দিত। ময়ো বহু বছৰ আগতে গাঁওখনৰ শিশু আৰু যুৱতীসকলক আগুৱাই নিয়াৰ কথা ভাবিছিলোঁ, কিন্তু তোমালোকে মোৰ অসম্পূৰ্ণ সপোনক পূৰণৰ সুযোগ দিছে। ককা, আপুনি মাথো আমাক আশীৰ্বাদ দিয়ক। আমাৰ সংগঠন আৰু এই শিবিৰৰ জৰিয়তে আমি শিশুসকলৰ জীৱন সলনি কৰিম। আশীৰ্বাদ দিবলৈ মোৰ কোনো অধিকাৰ নাই, কিন্তু মই তোমালোকৰ সৈতে কাম কৰিবলৈ সাজু। যেতিয়া আমাৰ কাম সত্যায়িত হ'ব, তেতিয়া তাকেই সফলতা বুলি ধৰা হ'ব। বোপাসত চিন্তা নকৰিবি তহঁতে। মই আশীৰ্বাদ দিছোঁ, কামবিলাক সফল হওক। নতুন বছৰ ভালেই যাক, বোপাসত ভালেই যাক। সেয়া আমাৰ প্ৰত্যেকৰে বাবে সৰ্বশ্ৰেষ্ঠ নৱবৰ্ষৰ উপহাৰ হ'ব।